লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। হেল্ল' গাইছ, আশা কৰোঁ সকলো ভালে আছে। আৰু আজি মই গৈ আছোঁ পাৰ্বতী মন্দিৰ দাদাহঁতৰ লগত। তাত মন্দিৰ পাৰ দিব আছে আৰু নৈবাদ লৈ আছোঁ, গৈ আছোঁ, চাই থাকক। আৰু আহি থকাতে ইয়াত ট্ৰেইন ৰাস্তাত ৰখিব লগা হ'ল, বহুত টাইম ৰখিলোঁ। তাৰপিছত আহি গ'ল ট্ৰেইনখন। আমি এতিয়া ৰখি আছোঁ, ট্ৰেইনখন গ'লে আমি এতিয়া যাম। আৰু ট্ৰেইনখন গ'ল, আমি এতিয়া গৈ আছোঁ, চাই থাকক। আৰু ইয়াত দেখিছে আপোনালোকে, ভালকৈ চিনি নাপায়, ওচৰত হয় সম্পূৰ্ণ দেখুৱাই আছোঁ, দেখা নাপায় আৰু যাই দেখুৱাই আছোঁ। আৰু এয়া আহি পালোঁ পাৰ্বতী মন্দিৰ এণ্ড পাৰ্বতী পাহাৰ। এইটো গেটটো আজি ইমান মানুহ নাই, হ'লেও ৰবিবাৰ অলপ পিছত মানুহ হ'ব পাৰে, সেইটো নাজানো, কিন্তু এতিয়া ইমান মানুহ নাই। ৰাস্তাবোৰ বৰ বেয়া হৈছে, পানী বৰষুণ হৈছে। আৰু এইটো আহি পালোঁ, এইটো সম্পূৰ্ণ গেটটো। ইয়াৰ পৰা ল'লে আৰু ইয়াত বাইকৰ পৰা নামিলোঁ, নামি উঠি ইয়াত অলপ চাকি আৰু কিবা কিবি ইয়াত লৈ লওঁ। সেন্দুৰ আছিল নেকি? সেন্দুৰ, পুৰীয়া সেন্দুৰ আছে দা। আহি পালোঁ আৰু এতিয়া উঠি আছোঁ ওপৰত, আৰু পূজাৰীকেইটাও আহি আছে, ওপৰত যাই পোৱা নাই বৰ্তমান। আৰু এটা কথা মনত পৰিছে না, চেম ড্ৰেছ চাওক তিনিটাৰে, চেম। মন্দিৰত অহা কথাটো বগা চালাটো লাগে না, লাগে দে কি নহ'ল এইখিনিতে ভাড়া লাগিল নেকি? আৰু এই চাই গেল দেখোন। আৰু এতিয়া আমি ওপৰত আহি পালোহি। ওপৰত আহি পাই ওপৰৰ পৰা সেই চিনাৰীখন চাওক কিমান ধুনীয়া, চাই লওক, মজা ঠাই। আৰু এতিয়া আমি চাকি তাকি ওলালোঁ, আৰু এতিয়া পূজাৰীটো আহি পেলাই কি কি লাগে সকলোখিনি ক'লে। আমি এতিয়া সকলোবোৰ কাম কৰি আছোঁ। এখানে ৰাখছোন দাদাই চাই আছে ক'ত কি কেনেকৈ আছে, উলিয়াই লৈ মানুহ আহিছে। এতিয়া আমি আহি পালেগে, আৰু এতিয়া আমি দুজনেও কুঁহিয়াৰ, আপেল এনেকৈ সকলোবোৰ বস্তু ৰেডি কৰিব দিছে আমাক। মানে পূজাৰীটোৱে কৈছে যে তোমালোকে এইখিনি চেলাই দিয়ক, অলপ সহায় কৰি। আমিও এতিয়া সোনকালে যাব লাগে, তাৰ কাৰণে কৈ দিলোঁ আৰু। আৰু আহিলোঁ বহুত ভাগৰ লগাৰ কাৰণে আগত ভিডিঅ' নবনালোঁ ইমান।
দাদাহঁত আগত গৈ আছে আৰু তল আহি পালোঁ। ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ শ্বেয়াৰ কৰিব। কিবা এটা কৈ দে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব।